গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ সকলোৱে ভালে আছে। বিশেষ কিছু কাৰণত মই বহুদিন ভিডিঅ' দিব পৰা নাই। এজনী ভণ্টীয়ে বহুদিন আগতে কমেণ্ট কৰিছিল আমাৰ গাঁওখনৰ বিষয়ে এটি ভিডিঅ' দিবলৈ। অৱশ্যে ভিডিঅ'টি দিবলৈ মোৰ বহু পলম হৈ গ'ল, তাৰ বাবে মই দুখিত। যিকে নহওক ব'লক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে আমাৰ গাঁও। ইয়াতে প্ৰথম পেৰাগ্ৰাফটো আমি লিখিম আৰম্ভণি। ইয়াতে আমি লিখিম, যিখন গাঁৱত আমি জন্মগ্ৰহণ কৰোঁ আৰু স্থায়ীভাৱে বসবাস কৰোঁ, প্ৰকৃততে সেয়াই হৈছে আমাৰ গাঁও আৰু প্ৰতিজন ব্যক্তিৰ বাবেই নিজৰ গাঁওখন অতি মৰমৰ আৰু অতিকে আপোন হয়। তাৰ পিছৰ পেৰাগ্ৰাফ হ'ব অৱস্থান। আমাৰ গাঁওখনৰ নাম বেতগাঁও। ইয়াতে আপোনালোকে নিজৰ নিজৰ গাঁওখনৰ নাম দিব। ই বৰপেটা নগৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ উত্তৰে অৱস্থিত। তাৰ পিছৰ পেৰাগ্ৰাফ হ'ব বিৱৰণ। আমাৰ এই গাঁওখনত প্ৰায় 200 ঘৰ পৰিয়াল বসবাস কৰে। আমাৰ এই সৰু গাঁওখনত বিভিন্ন সম্প্ৰদায়ৰ লোকসকল মিলি একেলগে বসবাস কৰে। সম্প্ৰদায়ৰ ভিতৰত মুছলমান, হিন্দু, অসমীয়া আৰু বিহাৰী পৰিয়ালৰ সংখ্যা বেছি। সকলোৱে পাৰস্পৰিকভাৱে মিলা প্ৰীতিৰে আমি গাঁওখনত অতি মৰমেৰে বসবাস কৰোঁ। বিভিন্ন ধৰ্মৰ লোক একেলগে বসবাস কৰাৰ বাবে আমি গাঁওখনত বিভিন্ন ধৰ্মৰ উৎসৱসমূহতো একেলগ হৈ আনন্দেৰে উপভোগ কৰিব পাৰোঁ। তাৰ পিছৰ পেৰাগ্ৰাফ হ'ব শিক্ষা। গাঁওখনত শিক্ষিত লোকৰ হাৰ মধ্যবিত্ত। আমাৰ এই গাঁওখনত এখন প্ৰাথমিক বিদ্যালয়, 2খন উচ্চ মাধ্যমিক আৰু গাঁওখনৰ পৰা অলপ দূৰত এখন সৰু মহাবিদ্যালয়ও অৱস্থিত আছে। নেক্সট পেৰাগ্ৰাফ হ'ব কৰ্মজীৱন। আমাৰ এই সৰু গাঁওখনত বসবাস কৰা পৰিয়ালসমূহৰ কিছুসংখ্যকে চাকৰি, কিছুসংখ্যকে কৃষি কৰি জীৱিকা নিৰ্বাহ কৰে, যদিও বেছি সংখ্যকে ব্যৱসায় কৰিহে জীৱিকা নিৰ্বাহ কৰে। তাৰ পিছৰ শেষৰ পেৰাগ্ৰাফ হ'ব সামৰণি। ইয়াতে লিখিম আমি, আমাৰ এই সৰু গাঁওখনক আমি সকলোৱে বহুত ভাল পাওঁ। গাঁওখনত বসবাস কৰা প্ৰতিটো পৰিয়ালে সকলোকে অতি মৰম কৰে। ডাঙৰে সৰুক মৰম দিয়ে আৰু সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰে। গাঁওখনৰ উন্নতিৰ হকে সকলোৱে কাম কৰে তথা গাঁওখনক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে সকলোৱে প্ৰচেষ্টা চলায়। গাঁওখনত ল'ৰা-ছোৱালীৰ খেলাৰ বাবে এটি ডাঙৰ পথাৰ আছে, য'ত আমি সকলোৱে মিলি খেলা-ধূলা কৰোঁ। ধন্যবাদ। আজিৰ কাৰণে এইখিনিয়ে আছিল আৰু আপোনাৰ যদি কোনো এটা বিষয়ৰ ওপৰত ৰচনা লাগে তেন্তে প্লিজ মোক কমেণ্ট বক্সত জনাই দিব। মই যিমান সোনকালে পাৰিম ৰচনাটো দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ।